Hello viewers, Mastering Englishৰ আন এটা ভিডিঅ'লৈ সকলোকে ওয়েলকাম জনাইছো। মাত্ৰ সিদিনা এজন ফৰ্মাৰ ষ্টুডেণ্টে কোৱা শুনিলো alumni association বুলি। মই তেওঁক লগে লগে শুধৰাই নিদিলো, কিন্তু মানে এইটো নিশ্চিত হলো যে নিশ্চয় যথেষ্ট কনফিউজন আছে এই শব্দটোক লৈ বা এই শব্দটোক লগত ৰিলেটেড কিছুমান শব্দক লৈ পেলাই। আহক আজি এই ওয়াৰ্ডবিলাক আমি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰোঁ। So, মই ইয়াত বোৰ্ডত লিখা আছে যে alumnus, alumna, alumni, alumni আৰু alma mater। এই ওয়াৰ্ডবিলাক কি বুজাইছে চাওক। আমি সকলোৱে এখন স্কুল বা কলেজৰ পৰা গ্ৰেজুৱেট হৈ ওলাইছো। আমি পঢ়া শুনা কৰি ওলালো অলৰেডি। এতিয়া সেই কলেজখনৰ আমি কি হওঁ? যদি এজন মেইল গ্ৰেজুৱেট হয়, এজন পুৰুষ যোনে এখন কলেজৰ পৰা পাছ কৰি ওলাইছে, তেওঁ হৈছে সেই কলেজখনৰ alumnus। মনত ৰাখিব, এজন ল'ৰা বা এজন পুৰুষ যোনে এখন পাৰ্টিকুলাৰ কলেজৰ পৰা ওলাই আহিছে, পাছ কৰি ওলাইছে, তেওঁৰ সেই কলেজখনৰ এক্স ষ্টুডেণ্ট বা ফৰ্মাৰ ষ্টুডেণ্ট, যাক আমি কমনলি কওঁ, তেওঁক ইংলিছত কোৱা হ'ব কি বুলি alumnus। এই গোটেইবিলাক ৱৰ্ড আচলতে লেটিন ডিৰাইভড, লেটিন ভাষাৰ পৰা এইবিলাকক অনা হৈছে। সো এজন ছাত্ৰ যোনে মানে ফৰ্মাৰ ষ্টুডেণ্ট এজন মেইল যদি তেওঁ হয়, তেওঁ সেই কলেজখনৰ alumnus। যদি ছোৱালী হয়, যোনে সেই কলেজখনৰ পৰা পাৰ্টিকুলাৰ কলেজ এখনৰ পৰা ওলাই আহিছে, পাছ কৰি ওলাই আহিছে, তেওঁ হৈছে সেই কলেজখনৰ alumna। ছোৱালী হ'লে মনত ৰাখিব alumna। এটা ৱৰ্ড দিছো alumni, উচ্চাৰণ কৰিম কি বুলি alumni। alumni কি যে কেইবাজনী ছোৱালী এখন কলেজৰ পৰা পাছ কৰি ওলাইছে, গতিকে সেই ছোৱালীবিলাক সেই কলেজখনৰ কি হৈছে alumni। Another word alumni, যেটোক লৈ আমাৰ কনফিউজন হয়, যেটো আমি ভুলকে পঢ়ো যে alumni বুলি কওঁ, alumni আচলতে হয় alumni মানে কি all former students, যে পাছ কৰি ওলোৱা সকলোবিলাক ল'ৰা ছোৱালী। এখন স্কুলৰ পৰা আমি ওলাইছো, গোটেই ল'ৰা হওক ছোৱালী হওক গোটেইবিলাক হ'ব সেই পাৰ্টিকুলাৰ স্কুল বা কলেজখনৰ পৰা, কলেজখনৰ alumni। ওকে, alumni, alumni নহয়। লাষ্ট যেটো ৱৰ্ড দিলো alma mater, উচ্চাৰণ আমি alma mater বুলি নকম, alma mater। alma mater কি হৈছে, ধৰি লওক কলেজখন, যিখন কলেজৰ পৰা মই পাছ কৰি ওলাইছো, সেই কলেজখন মোৰ alma mater। নিশ্চয় কনফিউজন দূৰ হ'ল। গতিকে এতিয়া যদি আপোনালোকে নিজৰ স্কুল বা কলেজৰ এক্স ষ্টুডেণ্টৰ এছ'চিয়েশ্যন বা ফৰ্মাৰ ষ্টুডেণ্টৰ এছ'চিয়েশ্যনৰ কথা ক'বলগীয়া হয়, তেতিয়া কাইণ্ডলি alumni বুলি নক'ব, alumni association বুলি ক'ব। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু যদি ভাল লাগে লাইক কৰিব। থেংক ইউ অল।